গাইস কি খবৰ যোৱাকালি হৈ যোৱা শিৱসাগৰ পহুবৰ ফিচিং কম্পিটিশ্যনৰ ৰিজাল্টসমূহ হ'ল ফাৰ্ষ্ট পাইছে তেওঁৰ নাম আছুম ঘৰ নাগালেণ্ড ডিমাপুৰ মাছৰ ৱেট হৈছে 3 কেজি 50 গ্ৰাম ছেকেণ্ড সুজিত চৰকাৰ তেওঁৰ ঘৰ ডিমাপুৰ মাছৰ ৱেট 3 কেজি 30 গ্ৰাম থাৰ্ড সুভাষ দাস মাছৰ ৱেট 2 কেজি 880 গ্ৰাম 4 নম্বৰ দীপক কুমাৰ মাছৰ ৱেট 2 কেজি 830 গ্ৰাম পঞ্চম পাইছে সাগৰ মাছৰ ৱেট 2 কেজি 735 গ্ৰাম 6 নম্বৰ নৰুল মাছৰ ৱেট 2 কেজি 630 গ্ৰাম 7 দীপ মাছৰ ৱেট 2 কেজি 580 গ্ৰাম 8 নম্বৰ পাইছে সাহিল আলী মাছৰ ৱেট 2 কেজি 500 গ্ৰাম 9 নম্বৰতে পাইছে প্ৰিয়ভট মাছৰ ৱেট 2 কেজি 490 গ্ৰাম 10 নম্বৰ পাইছে ভূপেন ৰাভা মাছৰ ৱেট 2 কেজি 195 গ্ৰাম 11 নম্বৰ পাইছে সুধি মাছৰ ৱেট 2 কেজি 150 গ্ৰাম 12 নম্বৰ পাইছে হুকানি মাছৰ ৱেট 2 কেজি 140 গ্ৰাম 13 নম্বৰ পাইছে কৃষ্ণকান্ত মাছৰ ৱেট 2 কেজি 80 গ্ৰাম 14 নম্বৰ পাইছে আমং মাছৰ ৱেট 2 কেজি 60 গ্ৰাম 15 নম্বৰ পাইছে জিতেন মোহন মাছৰ ৱেট 2 কেজি 45 গ্ৰাম 16 নম্বৰ পাইছে টিমৰাজ মাছৰ ৱেট 2 কেজি 30 গ্ৰাম 17 নম্বৰতে পাইছে চিকাৰী নাইজাৰী মাছৰ ৱেট 1 কেজি 990 গ্ৰাম 18 নম্বৰত পাইছে ৰজি বৰা মাছৰ ৱেট 1 কেজি 960 গ্ৰাম থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰি দিব আৰু মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।